আজিৰ পৰা শপত লৈছো এই ঘৰখনত আৰু কেতিয়া ভৰি চোৰবোৰ কৰবাৰ কি হৈছে মা কি হ'ল বৌ কি হ'ল লাজ নাই তহঁতৰ আমাৰ ওপৰততো খাই আছয়ে আৰু তহঁত দুজন যে চোৰ ওলাবি কেতিয়াও ভবা নাছিলো চোৰ চোৰ কাক কৈছে আপুনি তোৰ ঘৈণীয়েৰক কৈছো তোৰ ঘৈণীয়েৰে যে মোৰ সোণৰ আঙুঠিটো চোৰ কৰিছে মই নাজানো বুলি ভাবিছ ৰ'বাচোন তুমি কি কথা কৈ আছা হে ভিতৰত বলাচোন জুনু এই ৰবাহে বৌ কি কৈ আছে আপুনি এইবোৰ অথনিৰ পৰা চুপচাপ শুনিহে আছিলোঁ আমি টকাৰ দুখীয়া হ'ব পাৰোঁ কিন্তু আমাৰ মনবোৰ ঠেক নহয় কথা কোৱাৰ আগত ভাবি চিন্তি ক'ব দেখিছে মা তুমি ন একদম মনে মনে থাকা তাই মোৰ তই ভাইটি এটা কাম কৰিছো এই কৰি ভিতৰত যাচোন তহঁত ভিতৰলৈ যাচোন দাদা বৌয়ে এনেকৈ ক'ব নালাগিছিল বুজিছো পাৰি তই লৈ যা না তই লৈ যাচোন প্লিজ ভিতৰত যোৱা পাৰি তহঁত ভিতৰত যা কথাবোৰ কিয় লাগি আছা ভিতৰত যোৱা আৰে মোৰ আৰু পূজাৰ কাৰণে যদি এই ঘৰখনত ইমান অশান্তি হৈ আছে আজিৰ পৰা শপত লৈছো এই ঘৰখনত আৰু কেতিয়া ভৰি বলা পূজা কি কথা কৈ আছা কিয় কৰি আছা তুমি এইবোৰ ভিতৰলৈ আহা তই এইখন ঘৰত নাথাকো বুলি ক'লে হ'ব নেকি তই ক'লৈকো যাব নোৱাৰ তইও যাব নোৱাৰ মোক এৰি থৈ তহঁতি এটাও যাব নোৱাৰ বুজি নাই মানে কাজিয়া